হেল্ল' গাইজ, কি খবৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকেও ভালে আছে। মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ ওলাইছোঁ গাহৰি মাংস। এয়া দেখিছে, গাহৰি মাংসৰ গ্ৰেভি বনাব ওলাইছোঁ। কি কি প্ৰয়োজন হয় চাওকচোন। এয়া লৈছোঁ গাহৰি মাংস আধা কেজি, আলু 3টা মিডিয়াম চাইজৰ, বিলাহী 3টা, আদা নহৰু, মান ধনিয়া আৰু পিঁয়াজ। এতিয়া আমি পেষ্ট বনাই ল'ম। পেষ্ট বনাবলৈ আদা নহৰু আৰু কেঁচা জলকীয়া 5টামান দিছোঁ। তাৰপিছতে দিম বিলাহী 3টা, পিঁয়াজ এটা। পেষ্ট বনাই ল'ম। এইখিনি কাটি ল'লোঁ। তাৰপিছত দিম গোটা ধনিয়া এচামুচ, সৰু চামুচৰ এচামুচ গোটা ধনিয়া। মিক্সিত মাৰি ল'ম। এতিয়া হৈ গ'ল। তাৰপিছত দিম ৰেড চিলি, চিকেন মছলা, তাৰপৰা গৰম মছলা, জিৰা গোটাও দিছোঁ, যিহেতু অকণমান পেকেটৰো দিছোঁ। এইখিনি গ্ৰেভি বনাই লৈছোঁ। গ্ৰেভিত গোটেইকেইটা মছলা মিক্স কৰি লৈছোঁ। তাৰপিছত হালধি দিছোঁ। হালধি অকণমান বেছিকৈ দিছোঁ, কাৰণ পেকেট হালধি কেতিয়াবা কম ৰং ধৰে, সেইকাৰণে অকণমান বেছিকৈ দিছোঁ। এয়া গ্ৰেভি, আদা নহৰু বিলাহীৰ। তাৰপিছত ইয়াত যিমান পেকেটৰ মছলা আছে এইখিনি গোটেই মিক্স কৰি লৈছোঁ। মছলাখিনি দেখিছে, আপোনালোকে বেছি পাতল নকৰিব। মছলাখিনি অকণমান ডাঠকেই থ'ব। কুকাৰত বনাম বুলি ভাবিছোঁ আজি। গ্ৰেভি বনাম কুকাৰতে। তেল অকণমান দিছোঁ, যিহেতু গাহৰি মাংস সেইকাৰণে অকণমানেই তেল দিছোঁ। বহুত তেল উলিয়াই যায়, গম পায়, গাহৰি মাংসত তেল আছে, সেইকাৰণে অকণমানেই দিছোঁ। কুকাৰত তেল দি গৰম হৈ গ'ল। তাৰপিছত দিলোঁ পিঁয়াজ অকণমান, যিহেতু তাতে আমি দিছোঁৱেই পিঁয়াজ। এতিয়া কুকাৰত দিলোঁ অকণমান পিঁয়াজ, বেছি দিয়া নাই, এটাই দিছোঁ। পেষ্ট বনাওঁতে তাতেও দিছিলোঁ, সেইকাৰণে এতিয়া ইয়াত কমকৈ দিছোঁ। এয়া পিঁয়াজ, তাৰপিছত এয়া দেখিছে পেষ্ট, বিলাহী, মছলা, আদা নহৰু দেখিছে, তাতে মিক্স কৰি লৈছিলোঁ আমি। এতিয়া এইটো 2 মিনিটৰ কাৰণে মিক্স কৰি ঢাকন দি থ'ম, যাতে মছলাখিনি অকণমান সিজক। তেলত দিয়া আদা নহৰুবোৰ যাতে গোন্ধ নোলায়, সেইকাৰণে অকণমান সিজিবলৈ 2 মিনিটমান ঢাকন দি থ'ম। এয়া চাওক, মছলাখিনি সিজিলে ওপৰত তেল ৰঙা হৈ ওপৰত তেল উপঙিছে। এতিয়া সিজিলে মছলাখিনি, দেখিছে ধুনীয়াকৈ তেল আহিছে ওপৰত। তাৰপিছত দিম গাহৰি মাংসখিনি, যিখিনি গাহৰি মাংস আমি দেখুৱাইছিলোঁ, সেইখিনি গাহৰি মাংস। এয়া গাহৰি মাংস দিলোঁ। ভাজি এতিয়া মছলাখিনি সোমাবলৈ আমি ভাজি অলপ ল' ফ্লেমত ভাজি মছলাখিনি মাংসত সোমাবলৈ 5 মিনিটৰ কাৰণে ঢাকন দি থ'ম। আকৌ গাহৰি মাংসখিনি যিটো পানী ওলাইছিলে, যাতে শুকাবলৈ কাৰণে 5 মিনিটমান দি থ'ম অলপ ল' ফ্লেমত। এয়া চাওক, গাহৰি মাংসৰ যিটো পানী ওলায়, সেইখিনি পানীখিনি শুকুৱাই গ'ল। দেখিছে, 5 মিনিটমান ঢাকন দি থৈছিলোঁ। তাৰপিছত দিম 3টা আলু কুটি থোৱা। এইখিনি ভালকৈ মিলাই ল'ম, মাংস আৰু আলু। অথনি যিহেতু নিমখ দিয়া নাছিলোঁ, এতিয়া নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ। মাংস আৰু আলুখিনি মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত তাৰপিছত আকৌ 2 মিনিটমানৰ কাৰণে কুকাৰটো ঢাকন দি থ'ম, যাতে মছলাখিনি ধুনীয়াকৈ সোমাওক, আলুটো সোমাওক, মাংস অকণ ওলোৱা মছলা তেলখিনি মাংসৰ, যাতে খাবলৈ সোৱাদ হয় গ্ৰেভিটো। এয়া দেখিছে, গোটেইখিনি শুকাই গ'ল, পানীবোৰ অকণো নাই। ভাজি অলপ মিডিয়াম চাইজৰ অলপ ভাজি আছোঁ, সেইকাৰণে ইমান বেছিকৈ তেলো উলিয়াব দিয়া নাই। দেখিছে, একেবাৰে শুকান হৈ আছে। তাৰপিছত আমি 2 গিলাচ পানী গৰম কৰি থৈছিলোঁ, ইয়াত এড কৰি দিম।
আপোনালোকে পানী কিমানখিনি দিয়ে চাই ল'ব। একেবাৰে বেছিকৈ পানী হ'লেও খাই বেয়া লাগে, অলপ মিডিয়াম চাইজৰ, যোনটো অলপ গ্ৰেভি ধুনীয়া হয়। এয়া দেখিছে কি ধুনীয়া কালাৰ হৈছে, সুন্দৰ। ঢাকন মাৰি দিম এতিয়া। ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কুকাৰটো বহাই দিলোঁ। তাৰপৰা আমি চাই ল'ব আপুনি মাংসখিনি। কিছুমান গাহৰিত একেবাৰে ফ্ৰেছ গাহৰি হ'লে ইমানকৈ চিটি নামাৰিব। আমাৰতো আজি ভালেই, সেইকাৰণে 3টামানেই চিটি দিছোঁ। এয়া ৱাও, দেখিছে ধুনীয়া গ্ৰেভি হ'ল, ইমান বেছি পানীও হোৱা নাই। ইয়াত দিছোঁ মান ধনিয়া। ৱাও, দেখিছেনে কালাৰ, কি ধুনীয়া কালাৰ আহিছে। এয়া দেখিছে তেল এতিয়া কিমান ধুনীয়াকৈ ওলাইছে। অথনি মই কিমান অকণমান তেল দিছিলোঁ। এয়া মাংসখিনি একেবাৰে ধুনীয়াকৈ সিজিলে, আলুখিনিও। এয়া চাওক মাংস এডোখৰ আৰু আলু। বৰ ধোঁৱা ধোঁৱা ওলাইছে, দেখিছে একেবাৰে গৰম। ধুনীয়া গ্ৰেভি হৈছে, সানিব পাৰি, ধুনীয়াকৈ খাব পাৰে সানি। দুটামান আলু ভাঙি দিছোঁ। এয়া দেখিছে আলু মই বাতিত উলিয়াই লৈছোঁ। এইটো মাংস ধুনীয়াকৈ সিজিলে।